দৈবকীর গর্ভজাত অষ্টম সন্তানে এই দরে করিব বংশক নিধন। নারী হত্যা ভগিনী হত্যারে কলঙ্কর কালিমা হারিব খুঁজিছা কিয় পুৰুষ নাম যদি চিয়ালে ভূমি কৰা যুগে যুগে জগতৰ বীৰৰ সমাজে সব মুখে তোমাক কৰিব বন্দনা। যুগে যুগে এই কংস কৰিব বন্দনা। আৰু তাৰ এই ভয়ত সাপটোহি গাখীৰ খুৱাই এই জগতত বীৰ বুলি পৰিচিত হ'ব এই কংস। সুন্দৰ সুন্দৰ যুক্তি তোমাৰ এটা কাংক্ষী মিত্ৰবোৰ গণিব খুলি তাৰো আছে সুখৰ উপায়। এই উপায় দৈবকীও থাকিব জীয়াই তোমাৰো একোকে ৰাজা অনিষ্ট নহ'ব। স্বৰদূৰে কৰিছো মিনতি বিয়ামকে দৈবকীৰ প্ৰাণ ভিক্ষা দান। তাৰ পৰিৱৰ্তে মহাৰাজ দৈবকীৰ প্ৰতিটো সন্তান এই মুহূৰ্ততেই ভূমিষ্ঠ হ'ব। তাৰ পাছতেই এজন এজন কৰি আনি দিম তোমাৰ ৰাজক। হত্যা কৰি জগতক সবা তুমি নিজ কণ্ঠক নিজ ইচ্ছামতে। নাবাৰিবা প্ৰেম চেষ্টাই কৰি মই প্ৰতিজ্ঞা বিপন ভাগ্যৰ লিখনিটো কদাপি নহ'ব। ভৱিষ্যতে পাৰিবানে কথাকৈ তুমি তোমাৰ প্ৰতিজ্ঞা পালিব আৰু পাৰিবা জানানে বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা তাই মোৰ তাঁতৰ তোমালৈ চাই দিব পাৰবা মই মুক্তি কৰিব। শক্তিধৰ নৰপথ তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি আকৌ নিশ্চয় কাঢ়ি নিব পৰা প্ৰতি মুহূৰ্ততেই যিবা আছে সকলো আমাৰ সাক্ষী কৰি আকাশৰ সচিব সূৰ্য যত পাৰে পৰাগণ সত্যে সত্যে বাক্য দিলো মই প্ৰাণন্তে হয়তো বাক্য উত্তম উপায় দিলা তেন্তে এতিয়াৰ পৰা হৈ চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন আপোন সন্তানৰ নিজকে
পাখির অষ্টম সন্তান দান তোমার খাদ্যম জ্ঞান তুই কি